নমস্কাৰ বন্ধু বান্ধৱীসকল, দ্য NS বেনিক ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ডেট উত্তীৰ্ণ প্ৰাৰ্থী আৰু নিবনুৱাসকলৰ কাৰণে আজি এটি গুৰুত্বপূৰ্ণ তথা সুখবৰ আনিছে। কেবিনেটে সিদ্ধান্ত লৈছে যে তেওঁলোকে ডিচেম্বৰৰ আগত 30,000 বিজ্ঞাপন প্ৰকাশ কৰিব। সেই 30,000ৰ ভিতৰত কোনটো বিভাগত কিমান খালী পদ আছে আমি এই ভিডিঅ'ত আগবঢ়াম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। লগতে সেই 30,000 বিজ্ঞাপনটো কেনেকৈ আমি এপ্লাই কৰিম, তাৰ চিলেবাছ কি হ'ব, তাৰ লগত প্ৰশ্নসমূহ বা বিষয়সমূহ আমি এই চেনেলটোৰ জৰিয়তে আপোনালোকক আগবঢ়াম। তো আমি এতিয়া আগবঢ়োঁ। এই যি 30,000 বিজ্ঞাপন ডিচেম্বৰৰ 30 ডিচেম্বৰৰ আগত যি অসম চৰকাৰে প্ৰকাশ কৰিব, কোনকেইটা বিভাগত কিমাননো পদ দিব আমি এতিয়া আলোচনা কৰোঁ। তো বন্ধু বান্ধৱীসকল, 30 ডিচেম্বৰৰ আগত এই ফৰেষ্ট বেটেলিয়ন এটা নতুনকৈ গঠন কৰিব, যিটো কেৱল লখিমপুৰতে থাকিব। নতুনকৈ ফৰেষ্ট বেটেলিয়ন এটা গঠন কৰিব আৰু 1100 পদ থাকিব, আপোনালোকে মনত কৰিব। আৰু লগতে বন বিভাগত আৰু 1700 পদ, এইটো ফৰেষ্ট বেটেলিয়নটো নতুনকৈ গঠন কৰিব। আৰু বাকী যিটো বৰ্তমান চলি আছে বন বিভাগত, সেই বন বিভাগৰ খালী পদ তৈয়াৰ কৰি হ'লেও 1700 পদ দি দিব। আৰু লগতে এক গুৰুত্বপূৰ্ণ কথা হ'ল কি, শিক্ষা বিভাগৰ 7,000 পদ। এইটো একদম গুৰুত্বপূৰ্ণ খবৰ। যিসকলৰ টেট আৰু DLED বা BEd আছে তেওঁলোকৰ কাৰণে এটি গুৰুত্বপূৰ্ণ খবৰ। যিসকলে টেট উত্তীৰ্ণ হৈ আছে 2019 2021 তেওঁলোকৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ খবৰ। কাৰণ শিক্ষা বিভাগে 30 ডিচেম্বৰৰ আগত ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষা বিভাগক নিৰ্দেশ দিছে যে 30 ডিচেম্বৰৰ আগত শিক্ষা বিভাগৰ 7,000 পদ তেওঁলোকক মুকলি কৰি দিব। অৰ্থাৎ 30 ডিচেম্বৰৰ আগত এই 7,000 পদ বিজ্ঞাপন প্ৰকাশ কৰিব আৰু জানুৱাৰীৰ ভিতৰত এই 7,000 পদ তেওঁলোকে পূৰণ কৰিব। তো বন্ধু বান্ধৱীসকল, এই পদসমূহ কেনেকৈ আমি এপ্লাই কৰিম, এই পদসমূহৰ লগত জড়িত প্ৰশ্ন বা যিবোৰ আনুষংগিক কথা আছে, সেই গোটেইখিনি আমি সম্পূৰ্ণ ধুনীয়াকৈ পুংখানুপুংখভাৱে আমি এই ইউটিউবৰ চেনেলটোৰ জৰিয়তে আপোনালোকৰ মাজলৈ আগবঢ়াম। সেয়েহে আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে এই চেনেলটো দ্য NS বেনিক চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে, লাইক কৰে, শ্বেয়াৰ কৰে, এতিয়া আমি উৎসাহ পাম আৰু নতুনকৈ ভিডিঅ' প্ৰকাশ কৰি থাকিম। তো আজিলৈ ইমানটোৱে দিছোঁ। ধন্যবাদ।